কংগ্ৰেছৰ নাই থাকা বুলি কোনে কৈছে কিন্তু মই কংগ্ৰেছত থাকোঁতে আমি বদৰুদ্দিনৰ লগত কাজিয়া কৰিছিলোঁ মই কংগ্ৰেছত থাকোঁতে ৰাহুলক বুঢ়া আঙুলি দেখুৱাইছিলোঁ মই কংগ্ৰেছত ৰজাৰ দৰে আছিলোঁ মই এনেকৈ ভৰি চুই থকা নাছিলোঁ নহয় মই কংগ্ৰেছত দমত আছিলোঁ যেতিয়া আছিলোঁ কংগ্ৰেছত থাকোঁতেতো মই দমত আছিলোঁ কেতিয়াবা তলত থকা দেখিছিল নেকি মোক মইতো দমত আছিলোঁ গতিকে কোনবাই যদি যি দলতে নাথাকক কিয় দমত থাকিব লাগিব না কংগ্ৰেছত থাকোঁতেওতো মই অসমীয়া মানুহৰ কাম কৰি আছিলোঁ গতিকে মই কংগ্ৰেছত নাই বুলিতো কোৱা নাই ময়ে এজন পলিটিচিয়ান যোনে কংগ্ৰেছত থকা দিনৰ টুইট মই এটাও মুচি দিয়া নাই নহ'লে মানুহে বিজেপিত জইন কৰাৰ আগতে চব পুৰণাবিলাক মুচি দিয়ে এতিয়া মইতো মোৰ অতীতটোক অস্বীকাৰ কৰা নাই কিন্তু লগতে কৈছোঁ যে অতীতটো বহু পৰিমাণে ভুল আছিল বিজেপিত আমি 10-15 বছৰ আগতেই যোগদান কৰিব লাগিছিল সেইটো